Hello everyone, আজি লৈ আহিছোঁ এটা ভেজ চাওমিনৰ ৰেচিপি। এইটো অৱশ্যে সকলোৱে জানেই বনাবলৈ। মইনো কেনেকৈ বনাওঁ সেইটোৱে দেখাইছোঁ। এইখিনি গাজৰ লৈ লৈছোঁ, পাতলিকৈ কাটিছোঁ দেই, পাতলকৈ অকণমান দীঘলীয়াকৈ। আৰু এইখিনি পিঁয়াজ, এইখিনিও তেনেকৈ যাতে চাওমিনখিনিৰ লগত মিলে তেনেকৈ কাটিছোঁ মানে পাচলিবোৰ। আৰু এইখিনি বন্ধাকবি, এইখিনিও দীঘলীয়াকৈ কাটি লৈছোঁ। আৰু এইফালে আছে নহৰু আৰু জলকীয়া। এতিয়া চাওমিনখিনি আমি 2 মিনিটমানৰ কাৰণে বইল কৰি ল'ম। ইয়াত নিমখ আৰু অকণমান দুটোপালমান তেল দিম। তেল এইটো কাৰণে দিছোঁ যাতে এইখিনি লাগি নধৰে। এয়া চাওমিনখিনি উতলিবলৈ ধৰিছে। এতিয়া আমি গেছটো অফ কৰি বেলেগ এটা বাচনত এইখিনি নমাই ল'ম যাতে পানীটো নাথাকে। আৰু এইফালে আমাক লাগিব চয়া চচ, চিলি চচ আৰু টমেটো চচ আৰু ভিনেগাৰো দিব পাৰে আপুনি। এইফালে কেৰাহীখন গৰম কৰি ইয়াত তেল দি নহৰু আৰু জলকীয়াখিনি ভাজি ল'ম। এতিয়া ইয়াত পিঁয়াজ দিম। পিঁয়াজখিনিও তেনেকৈ অলপ ভাজি লৈ পেলাই এইফালে গাজৰ আৰু বন্ধাকবিখিনি দিম। এতিয়া আন্দাজমতে নিমখ দি ভালকৈ লৰাই লৈ 2-3 মিনিটমানৰ কাৰণে ঢাকন দি থ'ম। পাচলিখিনি এনেকৈও ভাজিব নালাগে যাতে এইখিনি পূৰা সিজি যায়, অকণমান কেঁচা কেঁচা ভাৱটো থাকিব লাগে। এতিয়া আমি চাওমিনখিনি ইয়াত এড কৰিম আৰু লগতে বাকী আমি যোনখিনি চচ ৰেডি কৰি থৈছিলোঁ সেইখিনিও ইয়াত এড কৰি দিম। এতিয়া মই এইখিনি কিন্তু লৰাবলৈ হেতাৰ ব্যৱহাৰ নকৰোঁ, দুখন কাটা চামুচেই ব্যৱহাৰ কৰিম যাতে এইখিনি মানে ভালকৈ মিক্স হৈ যায়। যদি হেতা লগোৱা হয় নহয়, এইখিনি মানে ভাগি যোৱাৰ চান্স থাকে। ইয়াত মই ভিনেগাৰো এড কৰিলোঁ, কিন্তু সেইটো ভিডিঅ' কৰিবলৈ থাকি গ'ল। এয়া আমাৰ চাওমিন ৰেডি হৈ গ'ল, গতিকে এতিয়া পলম নকৰি আমি খাই লওঁ। আজিলৈ আহিছোঁ তেনেহ'লে, আৰু নতুন এটা ভিডিঅ' লৈ অতি সোনকালে আহি আছোঁ।